হ'ব লাগিব। এইফালে আছে নাও, এইফালে আছে আমাৰ ভাইটি। এইয়া চাওক, ভাইটিক লগত আনিছোঁ পানী চাবলৈ, যিহেতু নেকি বহুত বেছি পানী হৈছে আৰু ভয় লাগে অকলে আহিবলৈ, সেইটো কাৰণে ইয়াক লগত লৈ আহিছোঁ পোৱালিটোক। বাকী চাওক পানীয়ে পানী, চাৰিওফালে পানীয়ে হৈ আছে। এইফালে চাওক গোটেইফালে পানীয়ে হৈ আছে। আমাৰ পথাৰটো বেছি দূৰ নহয় গড়ৰ পৰা, এইফালে গড়, এইটো ৰাস্তা এইটো জিৰণি ঘৰ বনাইছিলে চাগে ইয়াতে, যিহেতু নেকি পথাৰটো ইটোৰ পৰা সিটোৰ পৰা হয়, সেইটো কাৰণে ইয়াত বনাইছিলে চাগে এনেকৈ কিবা এটা আৰু, কিন্তু কমপ্লিট নাই হোৱা এতিয়ালৈকে। কি বস্তু হয় ময়ো ভালদৰে নাজানো। বাকী এয়া চাওক আমাৰ গাঁওখন, আমাৰ গাঁৱৰ পানী চাওক। গান এটা গাইছোঁ ন আমাৰ গাঁৱৰ কিবাটো, গান এটা গাই দে আকৌ জ্ঞানী। হা, আমাৰ গাঁওখনৰ বাহিৰে গান এটা গাই দে আকৌ পানীৰ বিষয়ে। গাব মন নাই হেনো, কিন্তু গাব জানে, কিন্তু গাবহে মন নাই হেনো। বা এইফালে ৰাস্তাটো হৈছে মেইন ৰাস্তাটো, সেইফালে আমাৰ গাঁওখন আছে, মানে গড় সেইফালে আছে দেই। ইয়াৰ পৰা দেখি পাবই চাগে, অলপমান জুম কৰিলে দেখি পাব। এইটো আপোনালোকে দেখিছে নহয় বগা টিংলপোৱা, সেইফালে আছে। বাকী এইফালে পানী এনেকুৱা হৈছে। অঁ মই পাহৰি আছিলোঁ, মই ক'ত আছোঁ। আমাৰ গাঁৱৰ নামটো হৈছে কপৌকুলি, মানে দোনাগুৰি বুলি কিনি জানে ন বেছিকৈ, দোনাগুৰি। অকণি আমাৰ দোনাগুৰিকুনি কি বানপানীৰে ভৰা, তাৰে মাজত গৰু ছাগলী গোটেই ৰাস্তাৰে ভৰা, গাড়ী মটৰ যাব নোৱাৰি। কি গাই দে আকৌ কি, গাড়ী মটৰ যাব নোৱাৰি, গৰু ছাগলীৰে ভৰা, ড্ৰাইভাৰবোৰে যাব নোৱাৰি, হৰণ বজাই বজাই মাথা গৰম হৈ যায় নেকি। নাজানো আৰু কিবা এটা এনেই গাই দিছোঁ আৰু। তাৰপাছত পানী সঁচাকৈ বহুত পানী হৈছে বোলে। আপোনালোকৰ মানে পানী হৈছে নাই জনাবচোন কমেণ্ট কৰি। আমাৰ ফালে কিন্তু পানীয়ে হৈ আছে, কালিৰ পৰা বৰষুণে দি আছে। আজি অলপ চলপ বৰষুণটো ভাল হৈছে, মানে আজি অলপ চলপ নাই দিয়া বাৰু বৰষুণটো, ৰাতিপুৱা দিছিলে কিন্তু এতিয়া নাই দিয়া। বাকী এইফালে চাওক গোটেই ক'লা ক'লা ডাৱৰ হৈ আছে। কোনে কোনে ভাল পায় মোৰ নিচিনা নাও উঠি, কিন্তু মই উঠিব নাজানো, চলাবও নাজানো, উঠিবও নাজানো, মানে ভয় লাগে উঠিবলৈও। এনেকৈ বেকা বেকি হয়, মানে বহিব নাজানো চাগে মই তাত। গালি দিয়ে, খুব গালি দিয়ে মোৰ এই নাৱত উঠিলে মানে, কিন্তু হ'লেও মন যায়। নেক্সট বাৰ ট্ৰাই কৰি পিনি আপোনালোকক দেখাই আছোঁ মই কেনেকৈ নাও উঠোঁ। আজিলৈ আহিছোঁ, বাই বাই।